নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মোদীৰ বিৰুদ্ধে দেশৰ 4গৰাকী শংকৰাচাৰ্যৰ ক্ষোভ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কেৱল লোকসভা নিৰ্বাচনৰ বাবে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে। ভোটৰ স্বাৰ্থত ৰাম মন্দিৰক ব্যৱহাৰ কৰা হৈছে, শাস্ত্ৰক অৱমাননা কৰা হৈছে, শাস্ত্ৰৰ নীতি নিয়ম উলংঘা কৰা হৈছে। শাস্ত্ৰৰ নীতি নিয়ম উলংঘা কৰা কোনো কাৰ্যত আমি জড়িত নহওঁ। ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাক ৰাজনৈতিক ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূৰ্তি প্ৰতিষ্ঠা কৰি মূৰ্তি স্পৰ্শ কৰি ইতিমধ্যে শাস্ত্ৰৰ নীতি নিয়ম উলংঘা কৰিছে। এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। এনে কাৰ্য ভৱিষ্যতে অশনি সংকেত নমাই আনিব। আমি ধৰ্মত বিশ্বাসী, ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে হোৱাটো বিচাৰো। পৰম্পৰাক জলাঞ্জলি দিয়া উচিত নহয়। ৰাম মন্দিৰ সম্পূৰ্ণৰূপে নিৰ্মাণ হবলৈ নাপালে অৰ্ধ নিৰ্মিত অৱস্থাতে প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। মন্দিৰৰ নিৰ্মাণ কাৰ্য শেষ নোহোৱাকৈ ৰামৰ মূৰ্তি স্থাপন কৰাটো কেতিয়াও সনাতন ধৰ্মৰ ৰীতি হ'ব নোৱাৰে। নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাত চাপৰি বজাম নেকি? ৰাম মন্দিৰৰ অনুষ্ঠান বয়কট এই 4গৰাকী শংকৰাচাৰ্যৰ। শংকৰাচাৰ্যৰ নিজস্ব মৰ্যাদা থাকে, এয়া কোনো অহংকাৰৰ বিষয় নহয়। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পুনৰ উত্তপ্ত মণিপুৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নিৰাপত্তাৰক্ষীৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ। আক্ৰমণত শ্বহীদ হৈছে এগৰাকী জোৱান। মণিপুৰৰ মোৰে চহৰত এই ঘটনা। শুই থকা অৱস্থাত সুৰক্ষা কৰ্মীৰ ওপৰত আক্ৰমণ উগ্ৰপন্থীৰ। পুৱা মোৰে চহৰৰ 3 স্থানত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। সুৰক্ষা কৰ্মীৰ শিবিৰত বোমা নিক্ষেপ কৰে কুকি উগ্ৰপন্থীয়ে। ইয়াৰ পাছতে পুনৰ সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে। IRB জোৱানৰ হত্যাৰ পাছতে কেন্দ্ৰৰ পৰা মণিপুৰ চৰকাৰে বিচাৰিছে হেলিকপ্টাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, EVM বন্ধ কৰাৰ দাবী। আটক হল উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। EVMৰ বিৰোধিতা কৰা উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক আটক। পাটিয়ালা হাউচ কোৰ্টৰ পৰা প্ৰতিবাদী সমদল উলিয়াইছিল অধিবক্তাৰ দলে। EVM শেষ কৰিব পাৰে বুলি দাবী কৰিছিল অধিবক্তাৰ দলটোৱে। দীৰ্ঘদিনে সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। 150টা EVMৰ 150টা শেষ কৰিব পাৰে বুলি দাবী কৰিছিল অধিবক্তাৰ দলে। বেলট পেপাৰত ভোট হলে সত্য পোহৰলৈ আহিব বুলি কৰিছিল দাবী। প্ৰতিবাদী স্থলীৰ পৰাই আৰক্ষীয়ে চচৰাই নিয়ে অধিবক্তা কেইজনক। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।